ছাত্ৰ ছাত্ৰীসকল আমাৰ গীত আৰু ছবিৰ 6 নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰা এতিয়া আমি আলোচনা কৰিম ব্যাখ্যা কৰা ক সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণটাকি ধৰে আমি আগতেও কৰিছো ব্যাখ্যা প্ৰথমে আমি লিখিম যে উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত থকা কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে সংগতি লিখিম ইয়াত কবিয়ে সকলোৰে মনত আনন্দ দিব পৰা গীত আৰু ছবিয়েহে প্ৰকৃত ছবি আৰু গীত বুলি অভিহিত কৰিছে কবিৰ মতে গীত আৰু ছবিৰ বৈশিষ্ট্য হ'ল এই যে আমি সদায় দেখি থকা গছপাতটিও ছবিত শুৱনি হয় আমি সদায় শুনি থকা সৰু কথাটো গীত হিচাপে গালে মন প্ৰাণ আকৰ্ষণ কৰে ছবি আৰু গীতৰ এইটো অতি গুৰুত্বপূৰ্ণ কথা যিকোনো কথা শিল্পীৰ সাৰ্থক সৃষ্টিত গীত হলে ই আকৰ্ষণীয় হয় শুনি আনন্দ পোৱা আৰু মন প্ৰাণক আকৰ্ষণ কৰিব পৰা গীতেই হৈছে উৎকৃষ্ট গীত মানুহৰ মনত আনন্দ দিব নোৱাৰা বা ভাল লগাব নোৱাৰা গীত কেতিয়াও ভাল গীত হিচাপে পৰিগণিত নহয় সেইদৰে আমি দেখি থকা সাধাৰণ বস্তুবোৰ ছবি হিচাপে অংকিত হলে তাৰ ৰূপ আকৰ্ষণীয় আৰু মনোমোহা হ'ব চিত্ৰবিদ্যা সুকুমাৰ কলাৰ এক শ্ৰেষ্ঠ নিদৰ্শন শিল্পীসুলভ মন নাথাকিলে কেতিয়াও সাৰ্থক চিত্ৰ হ'ব নোৱাৰে কলাৰ সাধক শিল্পীজনে কৌশলী নিপুণ বিদ্যাৰ দ্বাৰাহে উৎকৃষ্ট গীত আৰু ছবি সৃষ্টি কৰিব পাৰে এতিয়া আমি আহিছো তাৰ পিছৰটো ব্যাখ্যালে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ ঠিক তেনেদৰে আমি প্ৰসংগ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰি অনা হৈছে ইয়াত কবিয়ে সুকুমাৰ কলাৰ কৌশলী বিদ্যাৰ বৈশিষ্ট্য উল্লেখ কৰিছে কবিয়ে কৈছে যে মিহি ভাৱ আৰু মিহি গতিৰ কৌশলী বিদ্যাৰ হৰণ ভগন নাই ইয়াৰ মৃত্যু নাই ই অজৰ-অমৰ এবাৰ ইয়াৰ বীজ ৰোপণ হলে ই নিশ্চিত ফলিয়াবই পৰিৱেশ আৰু ঠাই বুজি ইয়াৰ আকাৰৰ তাৰতম্য হ'ব পাৰে কিন্তু ই নিঃশেষ হৈ নাযায় নিপুণ কলাবিদ্যা যাউতি যুগীয়া ই সদায় মানুহৰ মন আকৰ্ষণ কৰে আৰু মনত আনন্দ দিয়ে কৌশলী বিদ্যাৰ নাম নহয় পৰিৱেশ আৰু অৱস্থাভেদে ইয়াৰ আকাৰ সৰু ডাঙৰ হ'ব পাৰে কৌশলী বিদ্যা কেতিয়াও নাশ নহয় পৰিৱেশ আৰু অৱস্থাভেদে ইয়াৰ আকাৰ সৰু ডাঙৰ হ'ব পাৰে তাৰপিছত আমাৰ কেইটামান সমাৰ্থক শব্দ আছিলে জগত বিশ্ব উল্লাস আনন্দ চকু নয়ন সৰু ক্ষুদ্ৰ ভাল কুশল কাণ কৰ্ণ বিপৰীত কেইটামান শব্দ আছিলে সেইকেইটা হৈছে মিহি খহতা আৰু আছিলে আমাৰ প্ৰাণ নিষ্প্ৰাণ তাৰপিছত মৃত্যু জন্ম মূল আছিলে আমি মূলটো ছিন্নমূল বুলি ক'ব পাৰো কেতিয়াবা অন্ধ বুলিও কয় ক্ষুদ্ৰ বৃহৎ আৰু আমাৰ কেইটামান বাক্য ৰচনা আছিলে কৌশলী বিদ্যা জনাসকলে কোনোদিন অভাৱত পৰিব নালাগে অজৰ-অমৰ শংকৰদেৱৰ ৰচনাৰাজি সদায় অজৰ-অমৰ হৈ থাকিব আলাসত ঠাই ভাল কৰ্মৰ সদায় আলাসত ঠাই পায় ডাঙৰ দীঘল ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিবলৈ মাতৃ কষ্ট হয় ছাত্ৰ ছাত্ৰীসকল আমাৰ গীত আৰু ছবিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ হ'ল ইয়াৰ পিছত আমি আকৌ নতুন পাঠ আলোচনা কৰিম ধন্যবাদ